Hey guys, কি খবৰ? আশা কৰো সকলোৰে ভালেই আৰু স্বাগতম জনাইছো পিপছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। কি কম আৰু মোৰ বহুত গেপ পৰি গ'ল, আজি 8-9 মাহ হৈ গ'ল। মই তেনেকৈ ব্লগ বনাব পৰা নাই, বিশেষ কিছুমান মোৰ পাৰ্চনেল প্ৰব্লেম আছিলে, যাৰ কাৰণে মই আপোনালোকৰ লগত কোনো ধৰণৰ ব্লগ শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। কিন্তু আজি ভাবিলোঁ এটা বিশেষ কাৰণত মই এটুকুৰা ঠাইলৈ গৈ আছোঁ, আৰু যাৰ কাৰণে ভাবিলোঁ আজি মই ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিহেতু 31 ডিচেম্বৰ, গতিকে এটুকুৰা ঠাইলৈ গৈ আছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকক। ফাৰ্ষ্ট এটা মোৰ ব্লগত দেখুৱাইছিলোঁ দাদাৰ ৰিজৰ্টখন, আৰু আজি আমি সম্পূৰ্ণ হোৱাৰ পাছত মই আহিছোঁ। আচলতে যেতিয়া বনাই আছিলে এবাৰ আহিছিলোঁ, কিন্তু এতিয়া সম্পূৰ্ণ হৈ গ'ল, এতিয়া পূৰা একদম সম্পূৰ্ণকৈ চলি আছে। আৰু সেইখন দেখিছেনে মোৰ বেক চাইডে এইখন, তালৈকে আহি আছোঁ। আৰু আপোনালোকক ভাবিছোঁ কি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম, আৰু শেষৰলৈকে ভিডিঅ'টো চাই থাকিব মোৰ লগত। এয়া আমাৰ দুইগৰাকী বৌ গৈ আছে, আৰু আমাৰ টিকলি এয়া চাওক, ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ। যিহেতু নদীখনৰ সিপাৰে ৰিজৰ্টখন আছে, গতিকে আমি নাৱেৰে পাৰ হৈ এনেদৰে যাব লাগিব, আৰু নাৱৰ ব্যৱস্থা কৰি ৰখা হৈছে। গতিকে এইখন হৈছে মোৰ ডাঙৰ দাদা খঞ্জন কিশোৰ নাথ, তেখেতৰ এখন ৰিজৰ্ট তেখেতে বনাইছে। আৰু এইখন আছে আমাৰ বইথালাংছোৰ সমীপৰে এটুকুৰা ঠাই আমট্ৰেং, য'ত আমাৰ এটা ডেম আছে তাৰে ওচৰতে। গতিকে আপোনালোকে কোনো ব্যক্তিয়ে যদি আহিবলৈ বিচাৰে, তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আপোনালোকে ইয়ালৈ আহি নাইট ষ্টেও কৰিব পাৰে, নিশাটো কটাবলৈ পাৰে। ইয়াতে কিছুমান ব্যৱস্থা কৰি ৰখা হৈছে, যেনেকৈ কটেজ বা এনেকৈ টেণ্ট হিচাপে। মই যিহেতু কটেজসমূহ কিছুমান দেখুৱাইছোঁ ভিডিঅ'ত। ধুনীয়া ভিউ দেই, মানে কি ক'ম আৰু। চ' এইটো এটা কোঠালি, তাৰ পৰা নামি যাওঁ এতিয়া। নামি পেলাই আৰু কটেজ আছে, তাত যাম। ইমান খুব ধুনীয়া এটুকুৰা ঠাই। আমাৰ যিহেতু খাদ্য সম্ভাৰ লৈ আহিছে ঘৰৰ পৰাই, গতিকে সেয়া ৰেডি কৰি আছে। অ' দাদা, অ' দাদা, চাহ অকণ খুৱাব নেকি? দেখাই দিছোঁ, মেনুখন দেখাই দিছোঁ, কোনোবা আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে। আৰু 5 টকা মিল্ক টি। ৱাও, এটা থলুৱা পাকঘৰ, আৰু আপোনালোককনো কিনো দেখুৱাম, থলুৱা পাকঘৰ। টেপো আছে, কিন্তু টেপৰ বৰ্তমান চাগে কানেকশ্যন নাই। গোটেইখিনি কি কয়, চোতাল, এখন বৃহৎ চোতাল, আৰু গোটেই ভিউটো আপোনালোকক দেখুৱাই আছোঁ। গতিকে এয়া এয়া বৌ আছে আমাৰ। বৌ, কেনেকুৱা লাগিছে কোৱা? আহি ভাল লাগিছে। সকলোকে নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা আৰু মৰম যাচিছোঁ। কাপকেইটা পচন্দ হৈছিলে বৌ? মানুহবিলাকক দেখুৱাইছোঁ আকৌ, ইমান ধুনীয়া মানুহ আহিছে চোৱা। এইবোৰ বহুত মানুহ আহে দেই। ৱাও, নহয় মেগী, চাহ, সেইবোৰ কফি, তামোলৰ যোগাৰ। তামোলৰ যোগাৰ। এয়া দেখিছেনে, কোনোবা আহিছে সিটো পাৰত, মানে ৰিজৰ্ট চাবলৈ চাগে। অলৰেডি তেতিয়াতো 3:30 মানে বাজিলে। আমাৰ হিৰ' বহুত ঠাণ্ডা, ইমান ঠাণ্ডা। চ' এতিয়া খাই বৈ হৈ গ'ল। 3টা বজাতে বহুত আন্ধাৰ হৈ যায়। খালোঁ, খোৱাৰ পাছত এতিয়া যামগৈ। চ' দেখুৱাবলৈ বেছিকৈ নহ'ল, যিমানখিনি পাৰোঁ দেখুৱালোঁ। আৰু এতিয়া দেখিছে নহয়, একদম পূৰা 3টা বাজিছেহে এইফালে, কিন্তু পূৰা আন্ধাৰ হৈ গৈছে, কাৰণ পাহাৰীয়া জেগা ন, একদম মানে ৰ'দটো গুচি গ'ল। 2টামান বজাতে আমি ভাত খালোঁ, ৰ'দটো গুচি গ'ল। আৰু এতিয়া জেকেট পিন্ধি লৈছোঁ, কাৰণ আমি স্কুটি লৈ আহিছোঁ যিহেতু, গতিকে স্কুটিত যাব লাগিব। আৰু এতিয়া আমাৰ ইয়াত ফেমিলি এটা ফটো শ্বুট হৈ আছে। ইয়াত আমি যাওঁগৈ, কোৱা আমি যাওঁগৈ। এদিন আহিম বুলি ভাবিছোঁ, আমি এদিন গোটেই ফেমিলিটো আহি ইয়াত ৰাতি থাকিম বুলি ভাবিছোঁ। এয়া দেখিছেনে, ক'ৰ পৰা আহিছে জানো, ওচৰৰ বুলি কৈছে। 3:30 বাজিছেহে চাগে, এতিয়া আহিছে খাবলৈ। অলৰেডি আমাৰ খাই বৈ হৈ গ'ল, ইটো পাৰলৈ আহিছে, আৰু সিহঁতৰ গান বজাইছে, আৰু আমি পূৰা নাচি আছোঁ। নিজৰটো একো নায়েই।
এয়া মাজু দাদাহঁত পিছে পিছে আৰু আগে আগে আমি কি ঠাণ্ডা চ' আহি পাই গ'লোহি এতিয়া 5:10 হৈছে আৰু ৰাস্তাটো মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু ইমান কুঁৱলী পৰিছে আৰু সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বিৰাট ঠাণ্ডা লাগিছে স্কুটি চলাই আহিছোঁ গতিকে যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কি কৰিব শ্বেয়াৰ কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ বাই বাই কৈ দিয়া বাই